প্ৰিয় বন্ধু বান্ধৱীসকল, জুহালৰ জ্যোতিৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি চাওকচোন, মই এইফালে মচুন্দৰী কেইপাতমান ছিঙি লৈছোঁ। আনফালে এয়া পদুনা আৰু এয়া চাওকচোন, মই নৰসিংহ কেইপাতমানো ছিঙি লৈছোঁ। এয়া চাওক, প্ৰথমে মই পদুনাখিনি ভালদৰে চাফা কৰি এনেদৰে টুকিয়াই লৈছোঁ। এয়া চাওক, মই ভালদৰে এইখিনি টুকিয়াই ল'ম। পদুনাখিনি অৱশ্যে ঘৰৰ নহয় দেই, এয়া যোৱাকালিয়ে বজাৰৰ পৰা আনি থোৱা পদুনা, গতিকে অকণমান লেৰেলি গৈছে। আহকচোন, আজি মই পদুনা, নৰসিংহ পাত আৰু মচুন্দৰীৰে কি বনাওঁ তাকে আপোনালোকক দেখুৱাওঁ। আৰু শেষলৈ বহু কিবা কিবি দেখিবলৈ পাব ভিডিঅ'টোত, গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। এইফালে আকৌ দেউতাই মাছ ধৰি আনিলে। এয়া চাওক, এইফালে মাছখিনি কাটি ৰেডি হৈ গ'ল। এতিয়া আহকচোন আমাৰ জুহাললৈ যাওঁ। এয়া আমাৰ জুহালত এতিয়া মই এই চজিনাখিনি ধুনীয়াকৈ কাটি ল'ম। এইফালে মাছখিনি ভাজা হৈ গৈছে। এয়া চাওক, এয়া মোৰ মাছখিনি ভাজা হৈ গ'ল। এতিয়া সেই মাছ ভজা তেলতে মই আজি বনাম চজিনাৰ সৈতে মাছৰ আঞ্জা।